আগন্তুক 15 আগষ্ট উপলক্ষে আমি ঘৰ ঘৰ তিৰংগাৰ মহোৎসৱৰ লগত সংগতি ৰাখি আজি আমি বটদ্ৰৱা আৰক্ষী থানাৰ ফালৰ পৰা আমাৰ লগতে আৰু আমাৰ মাননীয় ভিডিপিসকল আৰু আমাৰ থানাৰ কমিটিৰ সম্পাদক আৰু আমাৰ লগতে কণ ভাইটি ভণ্টিসকলো আছে আৰু মহিলা সমিতি গোট আমি একত্ৰিত হৈ পেলাই আমি এতিয়া ৰেলী উলিয়াইছোঁ আৰু যিটো ৰেলী আমি বটদ্ৰৱাৰ সকলো অঞ্চলৰ সকলো ঠাইতে আমি গৈ মেলি সকলো সজাগতা অনুষ্ঠান আমি ৰাখিছোঁ। সুন্দৰ মুহূৰ্তৰ সুন্দৰখনত বটদ্ৰৱা আৰক্ষী নিৱেশৰ পৰা সচেতনতাৰ এটি শোভাযাত্ৰা ওলোৱা হৈছে যাতে ঘৰে ঘৰে পতাকা সকলোৱে যাতে পালন কৰে